ইয়াৰ পিছৰ প্ৰতিযোগী নিকিতা ৰয়। নিকিতা ৰয়, তোমাৰ নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এই বহাগতে ভূপেন দাই কৈছিল, বহাগ মাথো এটি ঋতু নহয়, বহাগ নহয় এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা এনেকৈয়ে চলে, নহয় জানো? আমাৰ বৰাক ব্ৰহ্মপুত্ৰ ভেলীত এই সমন্বয়ৰ ভেটিত সেইকাৰণে বহাগত পুৰণি কাপোৰ সলাই নতুন কাপোৰ পিন্ধে, মলিয়ন বস্ত্ৰ সলাই নিকা কাপোৰ পিন্ধে, পৰিষ্কাৰ কাপোৰ পিন্ধে। সেয়ে আহক আমি সবাই বৰাক ব্ৰহ্মপুত্ৰ মেলি এই আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু বিহুটো আগুৱাই লৈ যাওঁ। নিকিতা ৰয় আমাৰ ওচৰত আছে। নিকিতা ৰয়, নিকিতা ৰয়ক এজনে হাত চাপৰি আমি আহ্বান জনাইছো। ভালকৈ নাচিবা ন? ইয়াৰ পিছত মই পৰিস্মিতা হাজৰিকাক সাজু হ'বলৈ আহ্বান কৰিলোঁ। মহিয়ান হে বতাহতে মাৰিলে হে গছে বনে হলালে অসমীয়াৰ বিহুতি আহি হে গৰু চালে নগা বলিয়া বলিতি অসমীয়া চিঞৰি অসমীয়া চিঞৰি বিহু আমাৰ আচলত বিহু আমাৰ আচলত বচোৱা মই পেপাৰবোৰত বচোৱা মই পেপাৰবোৰত বচোৱা মই তোৰে
তোৰেনো কোমলীয়া মন ঐ পাহৰে হাঁহৰি ঐ গগনা হাঁহৰি ঐ গগনা গগনা ঐ কিহেৰে গগনা নাচনী ঐ নাচনী ঐ হিচাপি মাজতে ঐ হিচাপি মাজতে ঐ হিচাপি উশাহতে টিপতে ঐ নাচনী নিকিতাৰ নৃত্য পৰিৱেশনত কেনেকৈ হৈছে বিচাৰকসকলে বিচাৰ কৰিব, কিন্তু মাজে মাজে আমাৰ নৃত্য শেষ হোৱাৰ পিছত মৌ কুঁৱলীবিলাকক বিচাৰকৰ ফালৰ পৰা দুই এটা প্ৰশ্ন আহিলে ভাল, কাৰণ আগলৈ তেওঁলোকে ৰেডি হ'ব পাৰে। বিচাৰকৰ ফালৰ পৰা এতিবা সেই প্ৰতিযোগীজনক এটা বা দুটা প্ৰশ্ন বিহু সংক্ৰান্তত চাওক, তেনেকুৱা মই প্ৰশ্ন আহি তেওঁলোকক কৰিমগঞ্জ উৎসাহিত কৰাৰ কাৰণে কেন্দ্ৰীয় ৰঙালী বিহু ধন্যবাদ। মই বিচাৰ কৰা সন্মিলনত কৈছোঁ আহি কথাষাৰ যে উপস্থিত হৈছোঁ। একচুৱেলি প্ৰশ্নবিলাক কৰা হৈছিলে, আৰু এইবাৰো কৰিবলৈ ভাবিছিলোঁ। ইয়াত চলিব 29 আৰু 30 এপ্ৰিল, আজি 29 তাৰিখ, 29 তাৰিখৰ অনুষ্ঠানসমূহ চলি আছে। এতিয়া মৌ কুঁৱৰী প্ৰতিযোগিতা চলি আছে। তাৰ পিছত বিহু কুঁৱৰী প্ৰতিযোগিতা চলিব। প্ৰশ্ন নকৰোঁ বুলি এটা থিৰাং ল'লোঁ, কিন্তু বিহু কুঁৱৰী কৰা